হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সেইদিনা কঁঠাল কাটি মই কঁঠাল কি অৱস্থা কৰিলোঁ চাওকচোন। কেঁচা কঁঠাল কাটিলে যে খুব আঠা লাগে। আপোনালোকে পিছে জানে নাই কঁঠালৰ আঠাটো কেনেকৈ আঁতৰাব লাগে? এয়া মই আটা লৈছোঁ। আপোনালোকে আটা নহ'লেও পিঠাগুড়ি নহ'লে পাউডাৰ জাতীয় কিবা ল'লেই হ'ল। এতিয়া অকণমান অকণমানকৈ কটাৰীখনৰ ওপৰত দি মোহাৰি থাকিব। সঁচাকৈ সৰুতে যে কঁঠাল খাবলৈ ভয় লাগিছিল জানেনে? আঠা লাগে বুলি মাহঁতে গুচাই দিলে খাওঁ। এতিয়া ডাঙৰ হোৱাৰ পৰাই কাটিব লৈছোঁ। কিছুমান মানুহেতো আঠা লগা ভয়তে কঁঠালে নাকাটে, নহয় জানো? এয়া চাওকচোন, লাহে লাহে আঁতৰি গৈছে, কিন্তু সময় বহুত লাগিছে। আপোনালোকে যদি ইয়াতকৈ সহজ উপায় আছে মোক জনাবচোন। এয়া প্ৰায় চাফা হ'লেই, তথাপিও অকণমান অকণমান লাগি থকা নিচিনা দেখা পালোঁ। সেইবাবে ভাবিলোঁ অকণমান জুইতে দি চাওঁচোন। এয়া মই অলপ জুইত দি এতিয়া মই শুকান কাপোৰ এখনে মুচি দিম। এয়া চাওক মই কেনেকৈ মুচি দিছোঁ। আজিলৈ মই আহোঁ দিয়ক, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই।